হাই ফ্ৰেণ্ডছ, এইটো VR বক্স হয়। এইটো মই আজি আনিছোঁ, মানে পাৰ্চেলটো আহি পাইছে মাত্ৰ। তো তোমালোকৰ আগতে মই এইটো আনবক্সিং কৰিবলৈ আছোঁ আৰু ইয়াৰ গোটেই কুণ্ডলী আজি খুলি উলিয়াই দিম, ঠিক আছে। তো বৰ্তমান এতিয়া এইটো খোলা আৰম্ভ কৰি দিওঁ। চ' লেটছ গ' টু ভিডিঅ'। তো ভিডিঅ'টো চোৱা, কেনেকুৱা লাগে কমেণ্ট বক্সত কমেণ্ট কৰিবা, অ'কে। এইটো VR বক্সৰ প্ৰাইচ হ'ল তোমাৰ 499 টকা। চ' ইমান খাচ নহয়, ইয়াতকৈ ভাল আছে তোমাৰ 2000 টকামান পৰিব, 1500 টকাটো পাবা। তো সেইবিলাকৰ এক্সপিৰিয়েঞ্চ আৰু এক্সপিৰিয়েঞ্চ একেবাৰে নিমিলে, আকাশ পাতাল ডিফাৰেণ্ট। তো এইটো নৰ্মেলি ইউজ কৰিব পাৰা অলপ চলপ। তো লিখা আছে VR বক্স। এতিয়া এইটো আমি বাহিৰলৈ উলিয়াই লওঁ, অ'কে। তো বাহিৰলৈ ওলোৱালৈকে লগে আপোনাৰ এতিয়া বাহিৰলৈ ওলাবলৈ গৈ আছে গিলি। তো ফাইনেলি বাহিৰলৈ ওলাই গ'ল আমাৰ VR বক্স। আৰু VR বক্স বাহিৰলৈ ওলোৱাৰ পিছত এইটো বক্স ওলাই গ'ল। এইটো তথাপি খোলা আছে, এইটো খোলা আছে, এইটো এনেকৈ এইটো VR বক্স। তো এইটো VR বক্স আপোনাৰ ষ্টিকাৰ লগোৱা আছে পুৰাপুৰি একদম পুৰা এইফালে একদম হেল'জেন লাইটো এনেকৈ তল আছে। আৰু এইটো হৈ গ'ল আমাৰ এইটো আগা পিছা কৰিব পৰা বাটন হৈ গ'ল। আৰু ভিতৰত একো নাই, বক্স বাহিৰত ওলাই পৰিল আৰু একো নাই, বক্স চিম্পল চাহে VR বক্স। তো এইফালে তুমি খুলিব পাৰি নিশ্চয়, হয়নে? ইয়াত এফালে তুমি আপোনাৰ ইয়াৰ মোবাইল সোমাব পাৰি স্ক্ৰীণখন, এইফালে তুমি খুলি দিলে এইটো মোবাইলটো সোমোৱাই লৈ পেলাই কিনি এইটো এনেকৈ এডজাষ্ট কৰি কিনি মোবাইলটো সোমোৱাই কিনি সোমোৱাই দিয়াৰ পিছত ৰিম'ট কণ্ট্ৰলাৰ দি পেলাই ৰিম'ট কণ্ট্ৰল কৰিব পাৰি। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু লগতে ঘণ্টা বাটনটো দবাব নাপাহৰিবা। তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।